हेलो गाइस, वेलकम टू माय यूट्यूब चैनल स्पीड किड 46। तो आज এটা নতুন ব্লগ লৈ আহিলোঁ গাইছ। তো আজি অকণমান ফুৰিবলৈ যাওঁ বুলি ভাবিলোঁ। এতিয়া ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। এয়া মোৰ লগত আছে যদু ভাইও যাব মোৰ লগত। হাই বুলি কৈ দিয়া। সেইটোৱে লাগে। তো যাওঁ, এতিয়া দেখাম আপোনালোকক। ভিডিঅ'টো চাই থাকক গাইছ। টকা ওঠত পালোহি। চাই থাকক, মজা লাগিব। কেমেৰাটো লগাই দিছোঁ, চেক কৰি লৈছোঁ। মজা লাগিব। চাই থাকক। তো গাইছ, এই লোকেশ্যনটো চাওক, কি মজা। লোকেশ্যনডালে আহি গ'লো। নদী কিনাৰত পাওঁ মজা লোকেশ্যন। এই ক্লিপটো দেখাই দিয়া ক'ব। চাওক, চাপৰি ক্লিপ লৈছে। গাইছ, লোকেশ্যনটো চাওক, কি চালিয়া লোকেশ্যনত আহি গ'লো। এডোখৰত চাওক, কি লোকেশ্যন চালিয়া। তো গাইছ, এটা দি চাওঁ, ভিডিঅ' এটা বনাব লাগে। বাইকখনৰ টপ স্পীডটা চেক কৰিব দেই আপোনালোকে গাইছ। চাব, ৰাস্তাটো অকণমান নিজান পাইছোঁ কাৰণে অকণমান দি চাওঁ বোলো দেই। হৈছে কি নাজানো দেই, টপ স্পীডটো উঠা নাই। গাইছ। স্পীড উঠাব চেষ্টা কৰিছোঁ, উঠাব পৰা নাই। ইঞ্জিন অইলটো বা ৰেচাৰটো মোক বা হৈ আছে। এইটো আমাৰ চেক্সি ল'ৰাটো। ব্লগত নুলিয়াবা বেগেলা। এতিয়া 250খন অকণমান চলাই চাওঁ বুলি ভাবিছোঁ। 250খন চলাম এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো, মজা লাগিব। মোবাইলটোত বহাই থৈছোঁ হ'ব। চাব দেই। 250, এতিয়া 250ত ৰগৰ দিয়া হ'ব গাইছ। হাত মোজাযোৰ পিন্ধি লওঁ, 250খন চলাম এতিয়া। বতৰটো মজা হৈছে কিন্তু দেই। আৰু প্ৰব্লেম হ'ব নালাগে যাতে, সেইটোৱে মেইনকৈ ভাবিছোঁ। মজাকৈ ভিউ কেইটামান লৈ ফটো চটো মাৰোঁ অলপ, আপোনালোককো দেখাওঁ বাইকখন কেনেকুৱা লাগিছে চাব। এখন পিক আপ এটা আছে দেই গাইছ। মই 250 এখন ল'ম, নিশ্চয় ল'ম এদিন। লোকেশ্যন এটা চাইছোঁ ফটো মাৰিবলৈ, ভাল ফটো শ্বুট এটা কৰোঁ বোলো। লোকেশ্যন এটা চাওঁ, চাইছোঁ।
ৰাস্তাত ইমানে উঠাব পাৰি গাড়ী, বেছি উঠাব নোৱাৰি, ৰাস্তাটো অকণমান বেয়া আছে, এই শিলগুটি পৰি আছে অকণমান। মই আগৰবাৰ আপোনালোকক ভিউটো দেখাই আনোগৈ বলক বোলো গাড়ী 250 পকেট অথনি সেইফালে গৈছিলোঁ গাড়ী, অথনি সেইফালে গৈছিলোঁ, এইফালে আহিলোঁ অকণমান, এইফালে ভিউটো দেখুৱাওঁ বোলো আপোনালোকক গাইছ। অ' মাই গড, এতিয়া ইয়াত ফটোশ্বুট চলি আছে গাইছ। এই চাবিটো অফ কৰি দিয়া, এই গাড়ীখন অকণমান কিনাৰলৈ কৰি দিয়া বাইকখন। আজি ব্লগ যাবই নেকি? ব্লগ আজি আহিবই। মোক ক্লিপ কেইটামান লৈ দিয়াচোন, দূৰৰ পৰা ল'বা। তো গাইছ ইয়াক ৰিলটো লাইট আচ্ছাকো আহিছা গেলা, ছোৱালী লগ কৰিব আকৌ। মাথাটো ঘূৰোৱা। নিদিবা আকৌ, চাপৰি নিগেলা। ইফালে গৈ থাকা, গিলাচখন খুলি লোৱা। মজা হৈ গেলা, ইফালে ঘূৰা, এইফালে গৈ দিয়া। মজা লৈছে এতিয়া বাইকখনত ভিডিঅ' এটা হ'ব, চাই থাকক। তুমি ধৰাচোন মোবাইলটো। যেনেকুৱাহে লেউৰা গেলা। এইটো চেক কৰক, KTM Duke 250 BS6 ৰাউণ্ড ফুল শ্বুট চলি যায় গাইছ। What a sexy boy. লোকেশ্যনটো চাওক গাইছ। এইটো এংগলত নেকি? কি সাকসেস এই কেলা লৈছে বে sword action বনিবলৈ মন আছে নাই? আমাৰ অসমৰ sword action বনিবলৈ মন আছে নাই? সেইটো লাগে এই কপি ফটো বনিবলৈ। হা ভাল লাগিছে এখন, ভাল নুঠিলে বে, এডিট কৰিলে ভাল লাগিব ফটো। খেলা উঠিব লাগিছিলে, এইটো কৰিব নহ'ল বে, সেইটো চাইডৰ পৰা কৰিব লাগিছিলে। ঐ ৰিটাৰ্ণ মাৰিবা, ৰিটাৰ্ণ। মিছ মাৰিছে নি? ব'লা যাওঁ তেতিয়াহ'লে।
তো গাইজ ব্লগটো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ ভিডিঅ'টো চাই থাকক আৰু মজা ব্লগ আহি থাকিব নতুন ব্লগ আহি থাকিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ